শদিয়া অসমৰ আৰম্ভণিয়েই হৈছে শদিয়া। সৎফুলৰ দেশ হৈছে শদিয়া। চাৰিহাল গোসাঁনীৰ আশীষ লৈ ৰঙে ৰখে আৰু সমন্বয়ে বুৰঞ্জীৰ পৃষ্ঠাত জিলিকি থকা ঠাইখনেই হৈছে শদিয়া। অতীতৰে পৰা ব্যতিক্ৰম আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বিহুৰ থলীয়েই হৈছে শদিয়া। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো অকণমান পৃথক আৰু বিশেষ কৰি তোলোঁ শদিয়া বিহুৰে। পুঠাদেউৰ সৈতে কথা পাতি এই কাহিনীৰ আঁৰৰ কাহিনী শদিয়া বিহু মঙলবাৰে উৰুকা আৰু বুধবাৰে বিহু হয়, কিয়নো বহাগৰ শেষৰটো মঙলবাৰে শেষ হয় জানো আহকচোন। এইটো হ'ল আমাৰ আহোম সম্প্ৰদায়ে কৰা নাছিলে। যেতিয়া নেকি শদিয়াখন চুতীয়াৰ হাতৰ পৰা আহোমৰ হাতলৈ আহিল, তেতিয়া শদিয়াখনত মানে এই দেৱ দেৱী পুজিবৰ কাৰণে আহোমসকলে নজনা হোৱাত তেওঁলোকে চুতীয়াসকলক আকৌ কাষ চাপিব লগা হ'ল। চুতীয়া আৰু দেউৰী এই দুটা সম্প্ৰদায় তেওঁলোকক সোধাত যে তেওঁলোকে হেনো বহাগৰ প্ৰথম বুধবাৰটো শালত পূজা মাৰি অৰ্থাৎ গোসাঁনী শালত পূজা কৰি বিহু পতা হয়। সেইকাৰণে দেওবাৰে সংক্ৰান্তিৰ বিহু হয়, তেতিয়াহ'লে সেই মঙলবাৰ বুধবাৰলৈ পঠাই দিয়া হয়। মঙলবাৰে উৰুকা বুলি মানিব আৰু বুধবাৰে বিহু মানিব। এইপিনে শালতো পূজাখন পতা হয়। মানে বহাগ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা হ'ব লাগিব আৰু বুধবাৰে বিহু হ'ব লাগিব। এতিয়া যে আমাৰ শদিয়াৰ কুকুৰামুৰা গাঁৱত মাঘৰ বিহুত মেজি নজ্বলাই বহাগ বিহুৰ শেষৰটো মঙলবাৰে বহুৱা নৃত্যই কিয় বহাগী বিদায় জনোৱা হয়, তাৰ আঁৰৰ কাহিনীটোনো কি? তাৰ আঁৰ কাপোৰ এইটোৱে যে এই যে শেষৰ মঙলবাৰত যেতিয়া মানে বিহু উৰায় আৰু সেই বিহু উৰুৱা যিটো মানে নৃত্য দেখুওৱা হয়, বহুৱা নৃত্যটো সেইটো হ'ল আচলতে কেঁচাইখাতি গোসাঁনীৰ পুতেক। কেঁচাইখাতি গোসাঁনী পুতেকক নচুৱাব লগা হ'ল কিয়? সেইটো হ'ল এইটো কাৰণে যে যিটো সময়ত নেকি অসমখন ব্যৱসায় হৈছিলে সেই আহোম ৰজাসকলৰ চন্দ্ৰকান্ত সিংহৰ দিনত, সেইটো সময়তে কেঁচাইখাতিয়ে গৈ ৰাজধানী পালেগৈ, মানে শিৱসাগৰ যে কেঁচাইখাতি চন্দ্ৰকান্ত সিংহৰ লাংকৰিত চুৰি কৰি খাবলৈ ল'লে। লাংকৰি হ'ল মাছ ধৰা ভেটা বাঁহে বনোৱা। এই লাংকৰিত চুৰ কৰি খাওঁতে এদিন এই চোৰাংচোৱা লগালে। চোৰাংচোৱাকেইটাই ৰজাই চোৰাংচোৱাই পাই কেঁচাইখাতিক ধৰিলে। ধৰাৰ আগতে ঔ গছত বহি আছিলে চোৰাংচোৱাকেইটাই। ঔ ছিঙি কেনে মাৰি পঠাওঁতে এইজনীয়ে আকৌ কেঁচাইখাতিয়ে এটা কেঁচুৱা পিঠিত বান্ধি লৈয়ে খাই ফুৰিলে। তাৰপাছত সেই মাকক নালাগি পুতেকক লাগিলে। পুতেকক লগাতে তাৰ ডিঙিটো ছিগি থাকিলে। আকৌ সিহঁতেতো মায়াবী এইবোৰ তাৰপাছত কৈছে কি মোৰ এই ল'ৰাটোতো এতিয়া কৰিব লাগিব, সেইটো কাৰণে এই মোৰ নাইকিয়া কৰি তাক মানে বহাগৰ শেষৰ দিনা শেষৰ মঙলবাৰত শদিয়াত নচুৱাব লাগিব। তাৰমানে কেঁচাইখাতি গোসাঁনীৰ শালৰ ওচৰত। এয়াই হৈছে শদিয়াৰ বিহু আৰু বহুৱা নৃত্য। এই পৰম্পৰা শদিয়াত অতীজৰে পৰা আহিছে আৰু এই পৰম্পৰাকেই আঁত ধৰি শদিয়াত বহাগ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে বিহু পালন কৰি বহাগৰ শেষৰটো মঙলবাৰে বহাগী বিদায় জনোৱা হয় বহুৱা নৃত্যৰে। এই বহুৱা নৃত্যত এজন বহুৱা আৰু 3জন মিচিমি থাকে। এয়া হৈছে বহুৱা আৰু তেওঁৰ লগত নাচি থকা 3জন হৈছে মিচিমি। এই বিহুৰ আঁত ধৰে গাঁৱৰ জ্যেষ্ঠ লোকসকলে আৰু লগতে এই ঢোলৰ চেউ আৰু ঢোলৰ সংগীত সম্পূৰ্ণৰূপে বিহুৰ আন বিহুৰ তুলনাত পৃথক, কিয়নো এই বিহু কেৱল বহুৱা নৃত্যৰ বাবেহে আয়োজন কৰা হয়। এওঁলোকক দেৱতা হিচাপে পূজা হয় আৰু লোকবিশ্বাস অনুসৰি এই বহুৱা নৃত্যৰ দিনাখন যদি এওঁলোকৰ ওচৰত সেৱা লোৱা হয় তেতিয়া বেমাৰ বিঘিনিৰ লগতে দুখ দুৰ্গতি খণ্ডন হয় বুলিও আমাৰ মাজত এক প্ৰচলিত লোকবিশ্বাস আছে আৰু সেইবাবেই এওঁলোকক আমি দেৱতা হিচাপে পূজা কৰি আহিছোঁ।
চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ নতুন এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। লগতে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব আৰু অকণমান মৰম দি থৈ যাব।